ৰাতিপুৱা ভাত সাজৰ কাৰণে মই উলিয়াই লৈছোঁ এইফালে পুৰা জিন্দা কাৱৈ মাছ। সকলোৱে চাগে চিনি পাইছে কি মাছ। আৰু এইফালে মই ছিঙি আনিছোঁ নৰসিংহৰ পাত। মানে আজি নৰসিংহৰ পাতৰ সৈতে কাৱৈ মাছৰ জোল বনাই খাম বুলি ভাবিলোঁ। প্ৰথমে মই মাছকেইজনী ফ্ৰাই কৰি লৈছোঁ। একেখিনি তেলতে অকণমান পিঁয়াজ দিছোঁ, তাৰপাছত আদা নহৰু পেষ্ট আৰু লগতে দি লৈছোঁ মই সৰু সৰুকৈ কাটি থোৱা আলুখিনিও। এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে নিমখ হালধি দি লৈছোঁ, বিশেষ একো মছলা নিদিওঁ। আলুখিনি সিজাৰ পাছতে মই এতিয়া নৰসিংহৰ পেষ্টখিনি অলপ পানী মিক্স কৰি ইয়াতে দি লৈছোঁ। এইখিনি অলপ সময় সিজালৈকে ৰাখি থ'ম। নৰসিংহৰ চাটনি সদায় খাই থাকোঁ, কিন্তু নৰসিংহ দিয়া মাছৰ জোল প্ৰথমবাৰ খাম। আৰু এয়া মোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। শেষত অকণমান নেমু চেপি দিছোঁ। এইফালে ফাইনেলি মোৰ নৰসিংহৰ সৈতে কাৱৈ মাছৰ জোল ৰেডি হৈ গ'ল। ভাতৰ থালিখন ধুনীয়াকৈ বাঢ়ি ল'লোঁ। আৰু যিসকলে এতিয়াও খোৱা নাই নিশ্চয় এবাৰ বনাই খাব। আৰু ইমানেই বেছি টেষ্টি, কৈছোঁ নহয় পুৰা মজা।